বেক টু আৱাৰ চেনেল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ নতুন ভিডিঅ'লৈ। আজি মই বনাব লৈছোঁ নিমকি ৰেচিপি। মইনো কেনেদৰে নিমকি বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আজি মই নিমকি ৰেচিপিটো আপোনালোকলৈ আগবঢ়াইছোঁ। আজি নিমকি বনাবলৈ মই এনেকুৱা কাপ এটা জোখেৰে একাপ মই ময়দা ব্যৱহাৰ কৰিছোঁ আৰু মই ঘিউ ব্যৱহাৰ কৰিছোঁ, ডালডা ঘিউটো যেন সেই ঘিউ ব্যৱহাৰ কৰিছোঁ আৰু মই আধা বাতি মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ আৰু কালজিৰা ব্যৱহাৰ কৰিছোঁ। দেখিব পাৰিছেনে? অলপমান কালজিৰা দিব, বেছি নহয়। এতিয়া মই কেনেদৰে বনাওঁ আপোনালোকক সকলোবোৰ দেখুৱাই আছোঁ। এয়া দেখিব পাৰিছেনে? এয়া মই একাপ ময়দা ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত মই কালজিৰা ব্যৱহাৰ কৰিছোঁ। কালজিৰা বেছি নিদিব, নহ'লে বেছি তিতা হৈ যাব। আৰু এতিয়া মই ঘি ব্যৱহাৰ কৰিছোঁ। ইয়াত ডালডা ঘি বা গৰু ঘিউ ব্যৱহাৰ কৰিব পাৰে। মানে ঘি দিলে কি হয়, বস্তুটো কোমল হয়, সেইবাবে মই ঘিউ ব্যৱহাৰ কৰিছোঁ। এই আটাইখিনি এতিয়া ভালদৰে এনেদৰে সানি ল'ব। দেখিব পাৰিছেনে? আৰু এতিয়া মই অলপ ৰিফাইন তেল ব্যৱহাৰ কৰিম। এয়া দেখিব পাৰিছেনে? ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এই দেখিছেনে? এনেদৰে টেপা মৰাৰ লগে লগে গোটা হৈ গৈছে। আৰু সদায় আপোনালোকে নিমকি বনাওঁতে কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰিব। এয়া দেখিব পাৰিছেনে? মই ইয়াত কুহুমীয়া গৰম পানী লৈছোঁ। এতিয়া আটা বনালে যেনেকৈ ডো তৈয়াৰ কৰোঁ, এই নিমকিটোত একেধৰণে আপোনালোকে ডো তৈয়াৰ কৰি ল'ব। এতিয়া মই সানি লওঁ ভালদৰে। এয়া দেখিব পাৰিছে, এয়া মোৰ ডো বনোৱা হৈ গৈছে আৰু এয়া মই 15 মিনিট বা 10 মিনিট সময়ৰ কাৰণে মই ঢাকি ৰাখিম। এনেদৰে ঢাকি ৰাখিম। তাৰপিছত কেনেকৈ বনাওঁ সকলো গোটেইটো ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। অথনি যে ঢাকি থৈছিলোঁ নিমকি বনাবলৈ ময়দা ডোটো, এতিয়া 15 মিনিটৰ পিছত এয়া দেখিব পাৰিছেনে কিমান সুন্দৰভাৱে কোমল হৈ গৈছে। চৰি দেই, অথনি মই নিমখ দিছিলোঁ, আপোনালোকক দেখাবলৈ থাকি গ'ল। নিমখখিনি আপোনালোকে সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব দেই। এইখিনি এতিয়া বেলি পেলাই কটালৈকে কেনেকৈ কৰোঁ, কি কথা সকলোবোৰ দেখুৱাই আছোঁ। এয়া চাই থাকক। এয়া দেখিব পাৰিছেনে? মই ইয়াত 4টা এনেদৰে গুটি গোল বনাই ল'লোঁ আৰু এইখিনি এতিয়া এটা এটাকৈ বেলোঁ। এয়া দেখিব পাৰিছে মই বেলনা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কাঁহী পিছফালটো যেন তাতো বেলিব পাৰে। আমাৰ ঘৰত এয়া বেলনা আছে বাবে মই বেলনাতে বেলি দেখুৱাওঁ। এয়া দেখিব পাৰিছেনে? এনেদৰে বেলি ল'ব ভালদৰে। এয়া দেখিব পাৰিছেনে? মই যে গোলকেইটা বনাইছিলোঁ, এয়া গোটেই আটাইখিনি মই ভালদৰে এয়া বেলি ল'লোঁ। এতিয়া মই কেনেধৰণেনো কাটোঁ মই আপোনালোকক দেখাই আছোঁ সকলো। মই কাটিবৰ বাবে মই এখন কাঁহী ব্যৱহাৰ কৰিছোঁ, কাঁহী পিছফালটো। আৰু এই বেলনাৰ পৰা এই ৰুটিখন লৈ পেলাই ইয়াত দি পেলাই মই এতিয়া নিজৰ ষ্টাইলত আপোনালোকে শ্বেপ দিব পাৰে। মই এনেদৰে শ্বেপ দিম, চাই থাকক আপোনালোকে। ইয়াত মই দোকানত যেনেদৰে বিকে তেনেদৰে মই নিমকি বনাই দেখুৱাইছোঁ আপোনালোকে। ভিডিঅ'টো ভাল পালে কমেণ্ট বক্সত জনাব দেই প্লিজ। এয়া দেখিছে নিজৰ ষ্টাইল আৰু আপোনালোকে যেনেকৈ বনায়, মই একচুৱেলি যেনেকৈ বনাওঁ তেনেকৈহে দেখুৱাইছোঁ আপোনালোকক। খাবলৈ বহুত ধুনীয়া হয়।
এনেদৰে কাঁহীটো বেলিব পাৰে, কিন্তু আমাৰ ঘৰত বেলনা থকাৰ বাবে মই বেলনাত বেলিয়ে দেখুৱালোঁ আজি। যদি কাঁহীত বনোৱা আপোনালোকে চাব বিচাৰে কমেণ্ট বক্সত জনাব, মই কাঁহীটো বনাই দেখুৱাম আপোনালোকক। এইখিনি তেলতটো কেনেকৈ বনাওঁ এতিয়া আপোনালোকক দেখুৱাম দেই, চাই থাকক। দেখিব পাৰিছে মই কাটি লোৱা নিমকিখিনি এনেদৰে সজাই লৈছোঁ, আৰু এতিয়া তেলত কেনেকৈ দিওঁ আৰু কেনেকৈ বনাওঁ দেখুৱাওঁ আপোনালোকক। আৰু কেতিয়াও এটা লগে এটা নলগাওঁ, এনেদৰে দিব। চাওক দেখিব পাৰিছেনে সুন্দৰকৈ? এইখিনি চাওক গোটেইখিনি কাটি ল'লোঁ। এতিয়া বলক মই এতিয়া বনাওঁগৈ। এতিয়া নিমকি ভাজিবৰ কাৰণে আহিছোঁ। এয়া নিমকি ভাজিবৰ বাবে মই এখন কেৰাহীত তেল গৰম কৰি ল'ম। আপোনালোকে ৰিফাইন তেল ব্যৱহাৰ কৰিব, সৰহকৈ তেলটো দিব, যাতে নিমকিখিনি যদি কম তেলত ভাজে তেতিয়াহ'লে ভাল নহ'ব, সেইটো কাৰণে বেছি তেলত ভাজিব। এতিয়া তেলখিনি সম্পূৰ্ণ উতলাই ল'ম আৰু গেছৰ ফ্লেমটো হাই কৰি ৰাখিব। এয়া দেখিব পাৰিছে এতিয়া তেলখিনি পূৰা গৰম হৈ গৈছে। যেতিয়া এই নিমকিখিনি দিব তেতিয়া গেছৰ ফ্লেমটো আপোনালোকে ল' কৰি দিব। এতিয়া দেখিব পাৰিছেনে? এইখিনি দি দিছোঁ। এইখিনি অলপ ৰঙা কৰালৈকেহে ভাজিব, পূৰা ৰঙা কৰি নিদিব, পূৰা ভাজি নাথাকিব। অলপ 2 মিনিট বা 3 মিনিট সময় ভাজিলে হৈ যাব। এই দেখিব পাৰিছেনে? এতিয়া তেলত এনেদৰে ভাজি থাকিব। আপোনালোকে বেকিং ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই বেকিং ব্যৱহাৰ কৰি পেলাই আজি বনোৱা নাই। এনেদৰে চিম্পুল এটা ৰেচিপি বনাই দেখুৱাইছোঁ। হ'লে বাৰু কেতিয়াবা আকৌ বেকিং দি বনাই দেখুৱাম, কিন্তু আজি আমাৰ বেকিং অনা নহ'লে বাবে মই বেকিং নিদিলোঁ। দেখিব পাৰিছেনে কালাৰটো? ইমানলৈকে ভাজিব, ইয়াতকৈ বেছিকৈ নাভাজিব দেই। এতিয়া মই এনেকুৱা এটা পাত্ৰত মই টিচু পেপাৰ ব্যৱহাৰ কৰি তেলটো শুহিবৰ বাবে টিচু পেপাৰ ব্যৱহাৰ কৰিছোঁ। তাৰপিছত এনেদৰে কাঢ়ি ল'ব আপোনালোকে। এয়া আটাইখিনি ভালদৰে ভাজি আপোনালোকে সকলোবোৰ দেখুৱাই আছোঁ, চাই থাকক। ইয়াত দেখিব পাৰিছেনে সুন্দৰভাৱে মই বনাই ইয়াত আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। আপোনালোকে এনেদৰে যদি বনাই খাব বিচাৰে তেনেহ'লে মই দিয়াৰ ধৰণে ফ'ল' কৰিব। আৰু আপোনালোক যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু কেনে পালে ৰেচিপিটো কমেণ্ট বক্সত জনাব। ধন্যবাদ।